Assamese GK YouTube চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আকৌ আমি আগবঢ়াম NCERT দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পৰা 20টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম প্ৰশ্নটো হৈছে অসহযোগ আন্দোলনৰ সময়সীমা উল্লেখ কৰা। উত্তৰটো হৈছে 1920-22। তিলক স্বৰাজ পুঁজি কোনটো আন্দোলনৰ এটা ইতিবাচক দিশ? অসহযোগ আন্দোলনৰ। চৌৰি চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল? উত্তৰটো হৈছে 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে। চৌৰি চৌৰা ক'ত অৱস্থিত? উত্তৰটো হৈছে উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাত। চৌৰি চৌৰাৰ ঘটনাত কিমানজন পুলিচক উন্মুক্ত জনতাই হত্যা কৰিছিল? 22জন পুলিচক। চাইমন কমিছন কিমান চনত ভাৰতবৰ্ষত পদাৰ্পণ কৰিছিল? 1928 চনত। লালা লাজপত ৰায়ৰ মৃত্যুৰ কাৰণ কি? চাইমন কমিছন। আইন অমান্য আন্দোলনৰ সময়সীমা উল্লেখ কৰা। 1930-34। মণ্টেগু চেমছফৰ্ড সংস্কাৰ কেতিয়া সাধন হৈছিল? 1919 চনত। গান্ধী আৰউইন চুক্তি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল? 1930 চনত মহাত্মা গান্ধী আৰু লৰ্ড আৰউইনৰ মাজত। গান্ধীয়ে কিমান চনত দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল? 1930 চনৰ 12 মাৰ্চত। কোন ঠাইৰ পৰা গান্ধীয়ে দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল? সবৰমতী আশ্ৰমৰ পৰা। সবৰমতী আশ্ৰম আৰু দাণ্ডীৰ মাজৰ দূৰত্ব কিমান? 385 কিলোমিটাৰ। সীমান্ত গান্ধীৰ প্ৰকৃত নাম কি? উত্তৰটো হৈছে খান আব্দুল গফুৰ খান। দ্বিতীয় ঘূৰণীয়া মেছমেল কেতিয়া আৰু ক'ত হৈছিল? 1931 চনত লণ্ডনত হৈছিল। লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেছমেলত কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল? মহাত্মা গান্ধীয়ে। 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকী কোন আছিল? ৰামজে মেকডোনাল্ড। ব্যক্তিগত সত্যাগ্ৰহ কেতিয়া ঘোষণা কৰা হৈছিল? 1940 চনত। ক্ৰিপছ মিছন ভাৰতলৈ কেতিয়া আহিছিল? উত্তৰটো হৈছে 1942 চনত। ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল? 1942 চনত। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আজি আপোনালোকৰ বাবে আগবঢ়ালোঁ অসমীয়া সাধাৰণ জ্ঞানৰ 20টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। লগতে লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।